যোনে তোমাৰ সংঘৰ্ষ দেখিছে কেৱল মাত্ৰ সিয়েই সফলতাৰ মূল্য জানে। নহ'লে অন্যৰ ওচৰততো তোমাৰ ভাগ্য বহুতেই ভাল। তোমাৰ ওচৰত সময় খুব সীমিত। এইটো কোনো ফাল্টু কামত লগাই ব্যৰ্থ নকৰিবা। নিজৰ সপোনৰ কাৰণে বাচিবলৈ আৰম্ভ কৰা। নিজৰ ওপৰত ভৰসা কৰা বন্ধু। তেনেহ'লে এদিন চাবা ঘড়ী অন্য কাৰোবাৰ হ'ব আৰু সময় তোমাৰ হ'ব। এই প্ৰব্লেমবোৰক চাই নপলাবা, সেইসমূহৰ ওচৰত যোৱা। সেইসমূহৰ পৰা কিবা শিক্ষা লোৱা। তেতিয়াইতো তুমি বুদ্ধিমান উন্নত মানুহ হৈ তৈয়াৰ হ'বা। গোটেই সংসাৰৰ ভিতৰত ঈশ্বৰে কেৱল মানুহক সহাৰ গুণ দিছে। সেয়েহে এই গুণটোক হেৰুৱাই নেপেলাবা। যোনে এটকাৰ মূল্য জানে সি কেতিয়াও লাখ টকা পালেও অহংকাৰ নকৰে। অনেক ভাগ্যৱান হয় তেওঁলোক যাৰ জীৱনত সময় আৰু সুবুদ্ধি একেলগে আহে। কাৰণ বেছিভাগৰে সময় থাকোঁতে সুবুদ্ধি নাহে, আৰু যেতিয়া সুবুদ্ধি আহে তেতিয়া সময় অনেক পাৰ হৈ যায়। ডাঙৰ ডাঙৰ বিজনেছ টকা দি তৈয়াৰ নহয়, এটা ডাঙৰ আইডিয়াৰ মাধ্যমেৰেহে তৈয়াৰ হয়। সপোনটো লাখ লাখ মানুহেও দেখে, কিন্তু সেইটো কেৱল তেওঁলোকেহে পূৰণ কৰিব পাৰে যাৰ ভিতৰত সেই সপোনটোৰ কাৰণে অনেক ডাঙৰ এটা ভোক থাকে। মানুহৰ ব্যৱহাৰ দেখিবলৈ হ'লে তাক সন্মান কৰা, তাৰ অভ্যাস দেখিবলৈ হ'লে তাক স্বাধীন কৰি দিয়া, তাৰ নিয়ত দেখিবলৈ হ'লে তাক ঋণ দিয়া, আৰু যদি তাৰ গুণ দেখিবলৈ হয় তেনেহ'লে তাৰ ওচৰত অলপ সময় কটোৱা। বিশ্বাস আৰু অহংকাৰৰ মাজত এটা সৰু পাৰ্থক্য। মই কৰিব পাৰিম এইটো বিশ্বাস, আৰু কেৱল ময়েই কৰিব পাৰিম সেইটো অহংকাৰ। যিসকলে ভাবিব পাৰে মই জীৱনত ডাঙৰ কিবা কৰিম, তেওঁলোকে অৱশ্যই কিবা নহয় কিবা কৰিব পাৰিব। সফলতা কৰ্মৰ লগত যুক্ত। সফল মানুহৰ পথ চলিত হৈ থাকে। তেওঁলোকে পাৰে পাৰে ভুল কৰে, কিন্তু তেওঁলোকে পৰিশ্ৰম কৰা বন্ধ নকৰে। নিচা কৰিবলৈ হ'লে পৰিশ্ৰমৰ নিচা কৰা। অসুস্থতাও সফলতাৰ আহিব যদি সফল হোৱাৰ সংকল্পটো অনেক মজবুত হয়। তেনেহ'লে অসফলতায়ো কেতিয়াও তোমাক হৰুৱাব নোৱাৰে। যদি এটা ভালকৈ চেলফি ল'ব লগা হয় তেতিয়াওতো 10-15 বাৰ ক্লিক কৰিব লাগে। তেনেহ'লে মাত্ৰ 2-3 বাৰৰ ফেইলিয়াৰত কিয় হাৰ মানি লৈছা? জীৱন সকলোতকৈ ডাঙৰ শিক্ষক। সি তোমাক সকলোখিনিয়ে শিকায়। যদি তোমাৰ ভিতৰত জিকাৰ কাৰণে এটা ভয়ংকৰ ভোক থাকে তেনেহ'লে তোমাক কোনেও হৰুৱাব নোৱাৰে। সকলোবোৰ ইজি হৈ যায় যেতিয়া তুমি বিজি হৈ যোৱা, আৰু একোৱেই ইজি নহয় যেতিয়া তুমি লেজি হৈ যোৱা। জীৱনত ইমান বিজি হৈ থাকা যে পস্তুৱা, ভয়, দুখ, অহংকাৰ এইবোৰৰ ওচৰত টাইম নাথাকে। কাৰণ এটা খালী ব্যক্তি জীৱনত সকলোতকৈ বেছি দুখী হৈ থাকে। জীৱনৰ পৰীক্ষা কেতিয়াও সহজ নহয়, আৰু ইয়াত সংঘৰ্ষ নকৰাকৈ কোনো মহান নহয়। যেতিয়ালৈ নপৰে হাতুৰিৰ এটা আঘাত তেতিয়ালৈ কোনো পাথৰ কোনো আকাৰেই ধাৰণ নকৰে। যদি পথত উজুতি নোখোৱা তেনেহ'লে গন্তব্যৰ গুৰুত্ব কিভাৱে জানিবা? যদি পৰিচয় নহয় বেয়া মানুহৰ লগত তেনেহ'লে ভাল মানুহবোৰ কেনেকৈ চিনি পাবা? তোমাৰ ওচৰত আজি যিমান আছে সেইটো দিয়েই আৰম্ভ কৰা। আৰম্ভ কৰাটো বহুত জৰুৰী, কাৰণ সময় বহুত মূল্যৱান আৰু সেইটো বহুত দ্ৰুত চলবান। যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক এটা কমেণ্ট অৱশ্যই কৰিবা। জয় আই অসম।